কিমান ভয় চাওঁ ইমান দূৰত আছে ইয়ে পাপা চাচোন হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ কি খবৰ গাইজ আশা কৰিছোঁ সকলো ভালে আছে দীপ্তিৰাণী কুৰ্মী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চ' গাইজ এইকেইদিন আমাৰ গৰম পূজা পাৰ হ'ল সকলোখিনি পাৰ হ'ল কিন্তু দুদিন বৰ পূৰা বেমাৰ কাৰণ চৰ্দি পূৰা পালে চৰ্দি জ্বৰ গা বিষ এইবিলাকে তো আজি অলপ আৰাম পাইছোঁ যিহেতু আজি দিৱালী আপোনালোক সকলোকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে মনোকামনা পূৰ্ণ হওক তাৰে আশা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত তো আজি হ'ল বৃহস্পতিবাৰ তো মোৰ এতিয়া ৰাতিপুৱা পূজা হৈছেহে অলপ আগত তো অলপ আগত মই পূজা কৰিলোঁ এয়া পূজা কৰা হৈছেগৈ আৰু এতিয়া গৈছে হাজবেণ্ডে কলগছ কাটিবলৈ বলক সেইফালে যাওঁগৈ এবাৰ তো এইফালে আমাৰ বাৰীতে কলগছ কাটি আছোঁ কিন্তু কিছুমানে বোলে চুৰ কৰিলে মই গমেই নাপালোঁ হাজবেণ্ড গৈছিলে ডিউটি বোলে নিজৰ কামত ব্যস্ত হৈ আছিলোঁ কোনফালে কলগছ কাটিলে মনে মনে নিলে কৈ নিব লাগে নিলে এনেও নিব বিচাৰিলে দিলোৱে হয় ন পূজাৰ কাৰণে দিলে কোনো মানা নকৰে কিন্তু ইমান কলগছ কাটি লৈ গ'ল এজোপা দুজোপা তিনিজোপা আৰু চুৰে আহি চুৰ কৰি নিছে তাৰ সেইটো লাগিব জানো বিচাৰি নিলে মইতো নিবলৈ ক'লোঁ হয় ন এনেকুৱা কৰে নেকি আৰু মানুহক গেটত কলগছ লগাই আছে আৰু এজন মানুহ হেল্প কৰিছে কি হয় জানে বতৰৰ কাৰণে সকলো মন চন সেমেকা একো এটা ফূৰ্তি লগা নাই গম পাইছেনে কালিতো পিছবেলাত পূৰা ধুমুহা বৰষুণ আহিছিলে সেইকাৰণে পাতো ফাটিলেই এতিয়াতো এনেকুৱা আনোতে আৰু বেছিকৈ ফাটি থাকিলে আৰু বতৰ ফৰকাল থাকিলে মনটো ফৰকাল লাগে যিহেতু এনেই এইকাৰণে মন মানে কি ক'ব আৰু হেণ্ডছআপ মই হেণ্ডছআপ কৰি দিছোঁ এই মোক বন্ধুক মাৰিছে চাওঁ তোমাৰ বন্ধুকটো কিমান ডাঙৰ আছে ক'ত চা এইটো তোমাৰ বন্ধু হেণ্ডছআপ আৰু বাপৰি লোৱা কি কৈছে নিজে নাজানে দেউতাকে এতিয়া আনি দিলে একদম ফূৰ্তিত সীমাই নাই হিন্দী অসমীয়া চব মিক্স হ'ব মোক যিহেতু কালিয়ে লাইট লগাব লাগিছিলে তো মোৰ কালি গা বেয়া কাৰণে বাপেকে নোৱাৰিলে কাৰণ মোক চাবনে ঘৰৰ কাম কৰিবনে ল'ৰাক চাব এনেকুৱা হৈ গ'ল তো সেইকাৰণে বাপেকে এতিয়া লাইট লগাব লাগিছে জানেনে আৰু এইফালে বৰষুণো দিবলৈ ষ্টাৰ্ট কৰিলে মোক একো ক'বলৈ দৰকাৰে নাই চব ইয়ে কৰি দিছে বৰষুণ দিয়া আকৌ আৰম্ভ হৈছে গধূলি সময় আৰু এইফালে বাপেকক কাম কৰিব দিয়া নাই তাকে কৰিব লাগে চকু তুমি অকণ চাই দি দিয়া বেটা আমি চাকি জ্বলাম হা চাকি ৰেডি কৰিবা হা লাগি আছে বাপেকৰ লগত আৰু মই এইফালে চাকিবিলাক ৰেডি কৰি লওঁ গধূলি হৈ গ'ল চাকি দিব লাগে এতিয়া বৰষুণ আহি গ'ল কেনেকৈ চাকি দিম ভগৱানৰ কি লীলা নাজানো আৰু এইবিলাক চাকি মই ৰেডি কৰিছোঁ এনেকুৱা জীৱনৰ প্ৰথমবাৰ চাইছোঁ ইমান বৰষুণ দেৱালী বুলি ক'লে মানুহৰ এটা মনত এটা বেলেগ এটা ফূৰ্তি লাগে কিন্তু এইবাৰ সেইটো নাই একেবাৰে মন সেমেকা কাঁহীতে সজাই লৈছোঁ দিবলৈ সুবিধা হ'ব বাপেককটো বেলেগে দিগদাৰ কৰি আছে কেনেকুৱা যে চাকি দিম বৰষুণ দি আছে ডাঙৰকৈ বৰষুণ দিছে ক'তোৱে চাকি দিয়া নাই ইটো মূৰৰ পৰা সেইফালে যিমান দূৰলৈকে চকু যায় দেখিছেনে গোটেই অন্ধকাৰে হৈ আছে কোনোৱে চাকি দিয়া নাই আমাৰ এই টিটি লাইট লগাইছে চকু বহুত খুচ ছাতি আছে পিছফালে আছে আনি দিম চলাবলৈ ৰেডি হৈ আছে এতিয়া এটাই অপেক্ষা কেতিয়া বৰষুণ এৰে কাৰণ ডাঙৰকৈ বৰষুণ দি আছে আৰু মই এইফালে লক্ষী পূজাৰ কাৰণে থুলমূলকৈ আয়োজন কৰিছোঁ সকলোখিনি বস্তু আহিলে মইখিনি ৰেডি কৰি থওঁ আৰু যেতিয়া সময় হ'ব তেতিয়া পূজা আৰম্ভ কৰিম চ' গাইজ ফাইনেলি বৰষুণ এৰিলে তো আমি যাওঁ চাকি দিবলৈ
সেইটো হাজবেণ্ড তাত ৰখি আছেগৈ বতাহ বহুত জোৰকৈ দিছে ন ধুমুহাই আহিব নেকি ঠিক নাই বাহিৰত ওলাই লোৱা চাবা হা আৰে মই কোচত লৈ ল'ম হা একো নহয় আকৌ অথনি পুৰা বম ফুটো লৈ আহা আহা বাহিৰলৈ আহা আহা না পাপা এই কলগছ জ্বলাব হা হৈ গ'ল আৰু ই নাহে আৰু এইবিলাক চাওক কিমান ধুনীয়া লাগিছে লাইটবিলাক হেজ ফুলবিলাকত লগাই দিছে কলগছ জ্বলাই আছে আৰু আমাৰ ভকতক চাব এইয়া খিৰিকী ফালৰ পৰা চিঞৰি আছে আহা ওচৰলৈ আহা নাই কিমান ভয় চাওক ইমান দূৰত আছে ইয়ে পাপা চাচোন ল'ৰাটো ভয় কৰিছে হ'লেও আমি জবৰদস্তি দিয়া নাই কাৰণ কেলৈ সৰু বাচ্চা হয় ন সিহঁতৰ মনত কিবা এটা ভয় সোমালে বহি যায় তো সেইকাৰণে আমি ইমান এটা সাহস কৰাই দিয়া নাই ভয় কৰিছে যদি আঁতৰিয়ে থাকক বাপেকে ফুটুৱাই দিছে সি দূৰৰ পৰা চাই ফূৰ্তি কৰিছে মই প্ৰত্যেক দিৱালীতে লক্ষী পূজা থুলমূলকৈ হ'লেও পাতোঁ আৰু লক্ষী পূজা কৰিব লাগে বুলি কয় আৰু যিহেতু আমাৰ ৰাতি আকৌ 12টা বজাত আমাৰ কালী পূজা কৰে বংশগত পূজা হয় য'ত নেকি আমাৰ গাঁৱত হ'ব আমি নাযাওঁ সেইটো হাজবেণ্ড অকলে যায় তো হাজবেণ্ডৰ গাটো যিহেতু অলপ বেয়া হৈছে লাহে লাহে তো চাই লৈ কি হয় যদি ভাল থাকে তেনেহ'লে যাব আৰু নহ'লে নাযায় আৰু চ' গাইছ মোৰ আজি ব্লগটি আপোনালোকে কেনে পালে সেয়া নিশ্চয় জনাব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো প্ৰথমবাৰ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ নেক্সট ব্লগত মই ব্লগ পাম তেনেহ'লে আজিলৈ আহোঁ তো ভালকৈ থাকক কুশলে থাকক ভগৱানে সকলো মংগল কৰক আজিলৈ ইমানতে সামৰি মাৰিছোঁ নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈ বাই বাই এভৰিৱান